বেবেজিয়াত আহি এই জয়ন্ত আৰু তাৰ লগৰ পৰা এখন ল'লোঁ মই বল্ট। কণ্ডিশ্যনটো কি ক'ম আৰু চব ঠিকেই আছে, ফাষ্ট অনাৰ। ফাইনেলি আহি নগাঁৱত এই জয়ন্ত মোৰ লগৰ তাৰ লগত কথা হৈ থাকে, তাৰ লগত আহি লগ হ'লোঁ। বলখন চলাই চালোঁ এতিয়া। বলখন এতিয়া বৰ্তমান চলি আছে। এয়া জয়ন্তই কল গিফ্ট কৰিছে দেই, তাৰ ঘৰৰ কল। নগাঁৱত আৰু এখন টাটা বল্ট আনিবৰ কাৰণে গৈ আছোঁ, ৰঙা কালাৰ ফাষ্ট অনাৰ 2016 চনৰ পেট্ৰলৰ হয়। এতিয়া ওলাইছোঁ, আজি মই নগাঁৱলৈ এতিয়া গৈ আছোঁ, খানাপাৰাৰ পৰা যাম বাছত। এতিয়া উবেৰত উঠিলোঁ, মানে ভঙাগড় পালোঁ। এইটো এখন চাই লওঁ, গাড়ীখন ওচৰত যাই দেখাম কেনেকুৱা কণ্ডিশ্যন কি হৈ আছে। লেডিছ অনাৰ বুলি কৈছে আৰু মোক ফোন কৰি অনাৰজনে ডাইৰেক্ট মাতিছে, গাড়ীখন চাই লওঁ কেনেকুৱা কণ্ডিশ্যন আছে। আৰু কৈছে 57,000 চলা বুলি। গাড়ীখন মিলিলে আজি লৈ আহিম, আৰু যদি নিমিলে আৰু বেলেগ কিবাও চাই মেলি আহি যাম আৰু। ঠিক আছে, ওলাইছোঁ আজি বল্ট আনিবৰ কাৰণে টাটাৰ। ফাইনেলি আহি নগাঁৱত এই জয়ন্ত মোৰ লগৰ তাৰ লগত কথা হৈ থাকে, তাৰ লগত আহি লগ হ'লোঁ। বলখন চলাই চালোঁ এতিয়া। বলখন এতিয়া বৰ্তমান চলি আছে, দেখাই দিওঁ, 67,587। এতিয়া আমি AC চলাই গাড়ীটো মই অলপ টেষ্ট ড্ৰাইভ লৈ আছোঁ। গাড়ীৰ কণ্ডিশ্যন ঠিক আছে, লেডিছ অনাৰত হয়, 2016 চনৰ পেট্ৰল। বাকী চলাই মেলি চাওঁ এতিয়া, ই জানে কি কৰে, গৈ চাওঁ কি হয়। ভালে আছে, আপোনালোকে ল'ব পাৰে। কিন্তু গাড়ী বেছিয়ে থাকে, আপোনালোকে গমেই পায়। যিমান আমিও ভিডিঅ' চাই থাকোঁ, ভাল লাগে, ধুনীয়া ব্যৱসায় কৰি আছে। আৰু ব্যৱসায় বুলিয়ে ক'ম, যিহেতু গাড়ী ব্যৱসায় কৰি আছে। আপোনালোকে যিহেতু ছাৰ্ভিচ ভালেই পাই আছে, এইখন গাড়ী যদি আপোনালোকে লয় ছাৰ্ভিচ ভাল পাব। আৰু যিমান মোৰ ফালৰ পৰা কৈছোঁ, আৰু গাড়ী ভাল পাব, আপোনালোকে লওক, তেওঁৰ পৰা ল'ব, ভাল পাব। আৰু গাড়ীটো ফিচাৰ্ছে ভৰি আছে গোটেইখন, চাৰিটাই পাৱাৰ উইণ্ড'। বাকী মই অলপ ভালকৈ চলাই লওঁ, তাৰপিছত দেখাই আছোঁ কি হয়। ফাইনেলি এইটো জেগাটোৰ নাম কি আছে? বেবেজিয়াত আহি এই জয়ন্ত আৰু তাৰ লগৰ পৰা এখন ল'লোঁ মই বল্ট। কণ্ডিশ্যনটো কি ক'ম আৰু চব ঠিকেই আছে, ফাষ্ট অনাৰ গাড়ী চাওক। বাকী এতিয়া মই গুৱাহাটীলৈ ওলাই যাম, গাড়ীখন কালি ৰাতিপুৱাহে দেখাম গোটেইখন ভালকৈ। এইটো গাড়ীখন এই পেট্ৰল পাম্প এটাত আহি ল'লোঁ নগাঁৱৰ, চাৰিওফালৰ পৰা দেখাই দিওঁ। কোৱা কি ক'বা? গাড়ী মানে কি আৰু, আমিতো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বস্তুবিলাক, বহুতটো আগৰ পৰাই বহুতে কৰি আছে। এতিয়া আমি নতুন প্ৰজন্ম হিচাপে ষ্টাৰ্ট কৰিছোঁ। সদায়তো ব্যৱসায় বস্তুটো আমাৰ অসমীয়া মানুহৰ কাৰণে কিমান ডাঙৰ বস্তু, মানে অসমীয়া মানুহে বহুত কৰিব নিবিচাৰে বা বহুতে ভয় কৰে। আমি সাহস কৰি ওলাই আহিছোঁ, আপোনালোকে যদি সাহসটো দিয়ে যি হ'ব দেখা যাব। আমি আগুৱাই যাব চেষ্টা কৰিম। আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে, আমাৰ কাৰণে সেইটো ভাল। আৰু খালি আৰামত কৰি যাম, ঠগবাজি নকৰোঁ, লাগিলে নিজে লছ খাই যাম। আৰু আপোনালোকে গাড়ী ল'ব, ইয়াৰ পৰা ল'ব, কেতিয়াবা মোৰ লগত কণ্টেক্ট কৰিব, তাৰ লগত কণ্টেক্ট কৰিলে মোক জনাব। বেবেজিয়া ওচৰে পাঁজৰে কোনোবাই ল'লে মই মোক কণ্টেক্ট কৰিলে। মই আকৌ কলিয়াবৰৰ দেই, লখলাবন্ধা কলিয়াবৰ এলেকাৰ কোনোবাই লাগিলে জনালেই হ'ল। আৰু ভাল লাগিলে লগ পাই, ইয়ালৈ মোৰ কথা হৈ থাকে দেই, ভাল লাগিল, সঁচাকৈ ভাল লাগিল। মই বহুতৰ লগত এনেই যাওঁ, গাড়ী ডিল কৰোঁ, আহি যাওঁ, বহুতৰ লগত ইমান কথা চথা নাপাতোৱে। মিলিলে নিমিলে নাই। আজি মই গাড়ীখন ল'ম বুলিয়ে অহা নাই, ফাৰ্ষ্ট কথা এনেই আহিলোঁ, দেওবাৰ আছিল বুলি। এখন গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে, চাওক না, কণ্ডিশ্যন চাওক, চব ৱৰ্কিং। আৰু মিটাৰটো একবাৰ দেখাই দিওঁ, আৰু একবাৰ মিটাৰটো দেখাই দিওঁ কিমান চলিছে। মিটাৰ মেইন, আকৌ অলপ দেৰিকৈ দেখালেও ক'ব মিটাৰটো পেলাই দিলা। 67,589 পেট্ৰলৰ হয়। এখন ল'ম আৰু এতিয়া ওলাম, ঠিক আছে, আপোনালোকক মই দেখাম ৰাস্তাত। এয়া জয়ন্তই কল গিফ্ট কৰিছে দেই, তাৰ ঘৰৰ কল লৈ যাম এতিয়া জয়ন্তৰ। এয়া কল দিছোঁ, কল খালেই হ'ল আৰু চবেই পকাই লৈ খামগৈ আৰু ঘৰত গৈ, পকা নাই এতিয়া। বাকী এতিয়া আমি ওলাওঁ,
তাহাঁতক এৰিলোঁ ইয়াৰ ঘৰত বাই যাওঁ ঠিক আছে এইটো ল'লোঁ ওলাওঁ আৰু ইয়াৰ পৰা এতিয়া বলখন লৈ পিনে এতিয়া গুৱাহাটীলৈ ওলালোঁ গৈ আছোঁ লাহে লাহে মানে 10টামান বাজিব হ'ল তো চাওক গাড়ীখনৰ কণ্ডিশ্যন চাওক AC চলাই ফুল গৈ আছোঁ গাড়ীখনৰ মানে ক'ব গ'লে 5 টকাৰ এটাৰো কাম নাই হাৱা দিয়ক গাড়ী চলাই থাকক চব ৰানিঙত আছে মানে বহুত কিবা কিবি চিষ্টেমো আছে গাড়ীখনত ইমান কম বাজেটত মানে পেট্ৰলৰ এখন ফাষ্ট অনাৰ গাড়ী মানে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী নাপাব ইঞ্জিন গিয়াৰ বক্স চব A to Z চিল আছে এতিয়া গৈ আছোঁ গুৱাহাটীত মই গাড়ীখন ফুল এটা ৰিভিউ ভিডিঅ' এটা বনাম দিনত বাকী চাব এতিয়া মই চলাই আছোঁ গাড়ী বেছি আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ দেখাই নাথাকোঁ আৰামত চলাই গৈ থাকোঁ হাইৱে আজি বলবম পুৰা গাড়ীবিলাক ফালি ফালি অহা যোৱা হৈ আছে ঠিক আছে চিট কভাৰো ধুনীয়া এটা লাগি আছে গান লগাই নুশুনাও মিউজিক চিষ্টেমটো বঢ়িয়া লাগি আছে মানে কপিৰাইট লাগি যাব ন সেইটো কাৰণে নলগাওঁ আৰু এইবিলাক চব পাগলা ফাটেৰ পৰা আহিছে ফাইনেলি আহি পেলাই গুৱাহাটীত পালোহি চাবিটো চাওক চাবি মজা আছে এইটো চেণ্ট্ৰেল লক আছে গোটেই ভৰি আছে এখন গাড়ীখনৰ মই ডিটেইলছত এটা ভিডিঅ' বনাম মানে গাড়ী চলাই আহিলোঁ এটা চাউণ্ড নাই টায়াৰ কণ্ডিশ্যন চাওক 4টা টায়াৰে পূৰা নতুন হৈ আছে এইটো টায়াৰ চাওক টায়াৰ কণ্ডিশ্যন চাওক পূৰা 4টা টায়াৰে নতুন আৰু বাকী ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাওঁ পূৰা AC ৰানিং মিউজিক চিষ্টেম চিট কভাৰ ধুনীয়া লাগি আছে আৰু 4টা পাৱাৰ উইণ্ড' গাড়ীখনৰ ফুল এটা ডিটেইলছ ভিডিঅ' মই কালি বনাম বাকী বহুতে ফোন মাৰি আছে দামৰ কথা পাতি আছে এজন দাদা ৰাতিপুৱা চাব অহা কথাও আছে আৰু মোৰ ভাগত টিগৰখনো বুকিং হৈ গ'ল টিগৰখন মানে লখিমপুৰৰ দাদা এজনে বুকিং কৰিলে টিগৰখন ডেলিভাৰী দিব যাব লাগিব পাৰে চাগে কালি বুধবাৰ মানে বাকী ওলাওঁ এতিয়া ঘৰ পালোহি ঘৰৰ ওচৰতে ভিডিঅ'টো কৰিলোঁ এতিয়া যাওঁ বিৰুবাৰীলৈ আজি বলবম বাকী আৰু এখন গাড়ী কালি অহা কথা আছে ইয়ন যদি ইয়নখন মিলে সেইখনৰ কাৰণে আপোনালোকক মই কণ্টেক্ট কৰিম বাকী যি আহে আপডেট পাই থাকিব আৰু মই সদায় ভিডিঅ' মানে আপলোড নকৰোঁৱে বেছিভাগ এতিয়া গাড়ী হাফ চেল্ফতে ষ্টাৰ্ট হৈ যায় চাওকচোন পূৰা ইণ্টেৰিয়ৰটো পূৰা চাফা হৈ আছে গাড়ীখনৰ মানে এনেকুৱা গাড়ী খুব কমেই আজিকালি পাবই নাই ছেকেণ্ড হেণ্ডত এনেকুৱা গাড়ী চেল্ফ মাৰি মেলি চাব চাউণ্ডটো শুনি চাব এয়া হৈ গ'ল ষ্টাৰ্ট ফুল চাবি ঘূৰাবই নালাগে চাবিটো মানে পূৰা ঘূৰাবই নালাগে আৰু পিক আপটো কথা নক'বই পিক আপ চব পিক আপ পূৰা আছে আৰু ষ্টেৰিংটো আপ ডাউনো হৈ যায় এইটো ষ্টেৰিং আপ ডাউন কৰি ল'ব পাৰে যেনেকৈ এডজাষ্ট মানে যেনেকৈ বিচাৰে তেনেকৈ এডজাষ্ট কৰি ল'ব পাৰে ইমানতে এইটো ভিডিঅ' শেষ কৰিলোঁ বাকী মই এতিয়া ঘৰত যাম আকৌ এখন গাড়ী চাবৰ কাৰণে ৰাতিপুৱাই আহিম কৈছে মানে ষ্টৰি লগাইছিলোঁ মই ফেচবুকত যদি মিলেতো মিলিল টিগৰখন ডেলিভাৰীটো দিব যাম বাকী ঠিক আছে মই কণ্টেক্ট কৰিব আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো কণ্টেক্ট কৰিব মই এতিয়ালৈকে দাম ঠিক কৰা নাই কিন্তু গাড়ীত একো কাম নাই গাড়ীখন মই 2 লাখৰ ভিতৰতে দিম মানে একদম 2 লাখৰ ওপৰত নহয় 2 লাখৰ ভিতৰতে আৰু ইঞ্চুৰেঞ্চটো ফেইল আছে পলিউশ্যন ফেইল আছে বাকী গাড়ীখন 16 চনৰ পেট্ৰল ভাৰ্জন ফাৰ্ষ্ট অনাৰ চলিছে 67,700 ঠিক আছে মই ওলাওঁ এতিয়া ঘৰত যাওঁ ধুনীয়া এটা মূৰ্তি লাগি আছে দুটা